এইটো মই শুনি আনন্দিত পাইছোঁ আৰু এই কথাটো হয় এককালীন মই আগৰবাৰো পাইছিলোঁ। দ্বিতীয়তে চিৰাং বিজনীৰ পৰা মই আচলতে ৰেগুলাৰ পাৱাটো কামনা কৰোঁ আৰু ৰেগুলাৰ পালে মোৰ এই পৰিয়ালখনৰ পোহপাল দিয়া লগতে মোৰ শৰীৰৰ কথা আছে এইটোৰ কাৰণে মই আশা কৰোঁ চৰকাৰে মোক এই ৰেগুলাৰটো যেনে কৰি দিয়ে। এইটোও কৰিছে বেয়া পাওঁ নে মই ভাল পাইছোঁ আনন্দিত হৈছোঁ আজি বিহুৰ সময়ত। গতিকে মোৰ বিশেষ মানে ক'বলগীয়া আপত্তি চৰকাৰৰ আচলতে মোৰ ৰেগুলাৰটো কৰিলে মই খুব আৰু নথৈ আনন্দিত হ'ম। আপুনি কিমান দিনৰ পৰা আচলতে এই ধৰ নামঘৰ মই এই নামঘৰ মানে মই সৰুৰ পৰাই নামত আছোঁ। সৰু 12 বছৰৰ বয়সৰ পৰাই নামৰ লগতে কৃষ্টি ভাওনা ইত্যাদি সমস্ত মোৰ হেৰি আছে। মই কিন্তু আজি ঠিক তেতিয়াৰ দিনত তেনেকৈ দেখাব নোৱাৰোঁ। এতিয়া যদি মোবাইল থাকিলহেঁতেন দেখালোঁ হয়, কিন্তু তেতিয়া মোবাইল কোনো হেৰি নাছিল। গতিকে সেইবিলাক কৰিছোঁহে। এতিয়াও ল'ৰাবিলাক আছে, এতিয়াও মোৰ ল'ৰাবিলাক আছে, তেওঁলোকে কয় এই আগত যেনেকুৱা কৰিছিলোঁ এতিয়াতো আমাৰ এইবিলাক নাই আৰু ভাওনা মুখা ভাওনা কৃষ্টি ইত্যাদি বহুত সেনেকৈ গাইছিলোঁ বা দেখাইছিলোঁ ল'ৰাবিলাকক। গতিকে সেইখিনি যেনিবা ঈশ্বৰৰ ইচ্ছাত আজি এককালীনটো যোৱা আগৰবাৰো পালোঁ এইবাৰো পালোঁ, কিন্তু মোৰ এটা মনৰ এটা খুব আনন্দিত হ'ব যদি মোৰ ৰেগুলাৰ ঈশ্বৰে বা চৰকাৰে কৰি দিয়ে মই তেতিয়াহ'লে সঁচাকৈ মই এই জনমৰ মোৰ সাফল্য বুলি ভাবি ল'ম যে মই যিখিনি কষ্ট স্বীকাৰ কৰিছোঁ 12 বছৰৰ পৰা মই ঈশ্বৰে মোক দিছে, চৰকাৰে মোক ঠিক নজৰ কৰি চকু কাণ কৰি মোক সেইখিনি সহায় কৰিছে, সহায় কৰা বুলি ক'ম মই সহায় কৰিছে বুলি মই ধন্যবাদ চৰকাৰক জনাম দেই।